বিলাসীপাৰা বাকুৱা ভাঙিত পৰকীয়া প্ৰেমৰ কলা অধ্যায় ধ্বংস হল মকবুল আলীৰ এখন সুখৰ সংসাৰ। ঘৰৰ পৰা বিয়া ঘৰ বুলি ওলাই গৈছিল তাৰপিছত অন্তন ধান ল'ৰাসহ পত্নী নুৰ আসমা মানে পলাল মানে পলালেই বিচাৰি কোনো সংবাদেই পোৱা নাই পত্নী নুৰ আসমা আৰু ৩.৫ বছৰীয়া ল'ৰা সন্তান নুৰ নবীৰ। হয়, হাজাৰীৰ পৰা বাকুৱা ভাঙি পৰকীয়া প্ৰেমেই ধ্বংস কৰিলে এখন সুখৰ সংসাৰ। আজিকালি হৈছে কি, এফালে যুৱতীসকলে বয়ফ্ৰেণ্ড বিচাৰি হুমুনিয়া কাঢ়িছে, আনফালে দিনক দিনে বৃদ্ধি হৈছে বোৱাৰীৰ ৰাভাৰ। সংবাদ মাধ্যমত বৰ্তমান কেৱল বোৱাৰী প্ৰেম, বোৱাৰী পলায়ন, বোৱাৰী অন্তৰ্ধান। জানিব পৰা মতে বিলাসীপুৰৰ সমজিলা ফুটুকিবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বাকুৱা ভাঙি গাঁৱৰ মকবুল আলী পত্নী নুৰ আসমা ৰাতিপুৱা বাঙালীপাৰাত এখন বিয়াত যোৱা বুলি কৈ ওলাই যায়। আবেলি ৪ বজালৈকে বিয়া ঘৰত অপেক্ষা কৰি থকা স্বামী মকবুল আলী ঘৰত খবৰ লোৱাত ৰাতিপুৱাই ওলাই যোৱা খবৰ পোৱা তাৰ পিছৰ পৰাই অন্তৰ্ধান পত্নী নুৰ আসমা। পিছে নুৰ আছমাৰ এই ঘটনা প্ৰথম নহয়, ইয়াৰ আগতেও আৰু দুই এবাৰ গাঁওবাসী সাৱধান বান্ধি দিছিল বুলি জানিবলৈ দিয়ে। পৰহিৰ পৰা অন্তৰ্ধান হোৱা নুৰ আসমা ইতিমধ্যে প্ৰেৰণ কৰিছে কিছু ভইচ মেছেজ। এই ভইচ মেছেজৰ পৰা অইন কোনো বেলেগ ব্যক্তিৰ সৈতে পলাই গৈছে বুলি নিশ্চিত হৈছে স্বামী মকবুল আলী তথা অঞ্চলবাসী, যাৰ ফলত দুৰ্ভগীয়া মকবুল আলী চিন্তিত হৈছে। লগত যোৱা ৩.৫ বছৰীয়া ল'ৰা সন্তান নুৰ নবীক আৰু ঘৰৰ বাবে জমা কৰা এক বৃহৎ পুঁজিক লৈ সেই দুৰ্ভগীয়া মকবুল আলীৰ সৈতে অঞ্চলবাসীয়ে সংবাদ মাধ্যমৰ জৰিয়তে কুলাংগাৰ পত্নী নুৰ আসমা বেগমে লৈ যোৱা টকা পইচা অলংকাৰৰ কণমানি পুত্ৰ নুৰ নবীক উদ্ধাৰৰ বাবে প্ৰশাসনক কাটৰ অনুৰোধ জনাইছে। এই মুহূৰ্তত দুৰ্ভগীয়া মকবুল আলী আৰু অঞ্চলবাসীৰ ভাষ্য আছে, এটা শুনাবলৈ যত্ন কৰিছোঁ। মোৰ নাম মকবুল আলী। মোক ল'ৰাটোক লাগে, মোক যি বস্তুবিলাক লৈ গ'ল, সোণা দানা পইচাবিলাক চব লাগে, বিশেষকৈ মোক ল'ৰাটোক আগত লাগে। ল'ৰাটোৰ বয়স কিমান আছিল? ৩.৫ বছৰ। হয়, এনে কি বুলি সন্দেহ হয়? আপুনি তেখেতক মানে কি নিৰুদ্দেশ হৈছে নে কাৰোবাৰ লগত পলাই গৈছে? নাই, এইটোতো বেলেগৰ লগতে গৈছে। হয় নেকি? কাৰ লগত গৈছে বুলি আপুনি? আৰু ২-৩বাৰ মই কৈছিলোঁ, তাক ৱাৰ্ণিং দিছিলোঁ, মোৰ কথা এইটো শুনা নাই। এনে কাৰ লগত যোৱা বুলি অনুমান হৈছে নেকি কিবা? মই এতিয়ালৈকে পোৱা নাই কাৰ লগত গৈছে, কিন্তু গম পাইছে আপুনি? গম পাইছোঁ, ভইচ পঠাইছে যে বেলেগৰ লগত মানে আছে বুলি আৰু কি, যে মই ভালে আছোঁ, টেনশ্যন কৰিব নালাগে, ল'ৰাটোও ভাল আছে। হয়, এতিয়া আপুনি প্ৰশাসনক কি অনুৰোধ জনাব? মোৰ ল'ৰাটোক আৰু মোৰ যিবিলাক লৈ গ'ল সোণা বানাৰ এইবিলাক মোক আনি দিলে, মোৰ মাইকীটো আহিলেও হ'ব, মোক লাগে আৰু কি ল'ৰাটো। একচুৱেলি এইখন ফুটকিবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বাকুৱা ভাঙি গাঁও, এইখনৰ ৱাৰ্ড মেম্বাৰ মই হওঁ। এতিয়া আমি এই মকবুল আলী, তেখেতে তাৰ মাইকী লৈ বিয়া খাব গৈছিল এই বাঙালীপাৰাত, তাৰ শ্বশুৰ ঘৰত। এই বিয়া খাব গৈ ই মানে বিয়াৰ কইনাৰ লগত গৈছিল, তেওঁ মাইকীটো ঘৰত অহা বুলি কৈছে, যে মই আজি ঘৰত থাকিম, মই কালি আহিম বুলি কৈছিল। কৈ কেনে মাইকীটো ইয়াত আহিছে, আহি ৰাতিটো ইয়াত আছিল, থাকি একদম পুৱাতে মোটামুটি ঘৰত ৭ লাখ টকামান আছিল, টকাখিনি লৈছে। এই ঘৰ বনাবৰ কাৰণে টকাখিনি বহুত কষ্ট কৰি মেনেজ কৰিছে, টকাখিনি লৈছে। আৰু যিখিনি সোণৰ অলংকাৰ আছিল সেইখিনিও লৈছে, আৰু তাৰ এটা ৩.৫ বছৰ এটা ল'ৰা আছিল, এইটোকো লৈ গৈছে। এতিয়া বোৱাৰীটোৰ চৰিত্ৰ আগৰ পৰাই বেয়া আছিল, আমি জানো, মানে গাঁৱৰ মানুহ হিচাপত আমি জানো, আমি ২-৩বাৰ কৈছিলোঁ মাইকীটোক, তো এই মাইকীটো ভাল হোৱা নাই। এতিয়া এটা বেলেগৰ ল'ৰাৰ লগতে গৈছে, টকা পইচা ই ল'ৰাটোক লৈ গৈছে। এতিয়া আমি থানাত এখন ৩ দিন হ'ল, তো আমি থানাত এখন ইজাহাৰ দিছোঁ লক্ষীগঞ্জ চাউথ ৰোডত। এতিয়া আমি এইখিনি অনুৰোধ জনাওঁ, আমাৰ এই ল'ৰাটোক আৰু যিখিনি ইয়াৰ বস্তু লৈ গৈছে এইখিনি ভালকৈ ঘূৰাই দিলে আমি সুখী হ'ম। আমি এইখন গ্ৰামৰে বাসিন্দাৰ হয়, কিন্তু কথাটো এনেকুৱা, আমাকো বহুত দুখ লাগিছে, দুখিত আমি এইটো কাৰণত। এই ৩.৫ বছৰ ল'ৰাটোক লৈ কিনি যে গ'ল মাইকীটো, আৰু কথা হ'ল মাইকীটো আচলতে অলপ চৰিত্ৰহীন আছে। আমি গ্ৰামবাসী মানুহক কেইবাবাৰ কৈছিলোঁ, এই ল'ৰাটোকো কৈছিলোঁ, বাবাৰে যি কৰা অলপমান তুমি চাবা তোমাৰ ল'ৰাটো মাইকীটো ইমান পজিশ্যন ভাল নহয়। যি হওক দুখীয়া ল'ৰা, কাম কৰি খাইহি, আজি হওক আগৰতলা কাম কৰিব যায়, কালি হয়তো ক'ৰবাত কাম কৰিব যায়, ই আৰু কিমান চামলিব। আমি ৰাইজেও কিছুমান কথা মাইকীটোক কৈছিলোঁ, কোৱাৰ পিছতো মাইকীটো ইমান গুৰুত্ব নিদিলে। কিন্তু আমাৰ এটাই দুখ এতিয়া, এই ৩.৫ বছৰ ল'ৰাটো যে লৈ গ'লে, আমি এইটো লৈ বহুত দুখিত। আমি এইটো লৈ আমাৰ আইনৰ প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ, বিনম্ৰ অনুৰোধ জনাইছোঁ, যেনেকৈ হ'লে ল'ৰাটোক আৰু ইয়াৰ যি সা অলংকাৰ লৈ গৈছে তাত দিলে খুব আমি এইটো লৈ চকী হ'লোঁ হয়। এইখিনি আমাক ক'বলগীয়া আছিলে। তাৰমানে আপোনালোকে এতিয়া তেওঁৰ লগত লৈ যোৱা ল'ৰাটো
বিচাৰিছে বিচাৰিছোঁ, এইটোৱে বিচাৰোঁ, ল'ৰাটোক বিচাৰিছোঁ। আজি অলংকাৰ লৈ গৈছে, টকা পইচা লৈ গৈছে, এইটো দুখীয়া ল'ৰা, একদম মাটিৰ নিচা ল'ৰাটো। আৰু এনেকুৱা ল'ৰাক আজি দুখ লাঠি মাৰি গুচি গৈছে, সি তাই কেনেকুৱা মাইকী হ'ব আপুনি নিজে গম পাওক। আৰু তাৰ চেহেৰাটো চালে গম পাই যাব আপুনি, ইমান ভাঙি গৈছে সি। গতিকে এইটো লৈ কিনে আমি বহুত দুখিত, ৰাইজেও আমি খুব বেয়া পাইছোঁ। এনেকুৱা মাইকীক যদি কেতিয়াবা যদি প্ৰশাসনে বা আইনৰ আশ্ৰত পায়, যি শাস্তি দিব লাগে, যেনেকুৱা আইনৰ প্ৰশাসন কৰিব লাগে কৰিলে আমি খুব ভাল পালোঁ হয়। আৰু ইয়াৰ চাওঁতে আৰু বেলেগো এনেকুৱা হ'ব পাৰে, আনৰ পৰিৱেশ এনেকুৱা হ'ব পাৰে। এই একটা গ্ৰামত বসবাস কৰি আমি খাওঁ, এইখিনি ক'বলগীয়া আমাৰ লগত।